আজিৰ পৰা আলমৰ ছোৱালী চোৱা বন্ধ বিকজ আমাৰ ফাইনেলি বিয়া হৈ গ'ল আয়ৈ গেলা পৃথিৱীৰ প্ৰথমখন বিয়া এফালে ঘৰত চাগে তুলনি বিয়াহৰ পেণ্ডেল ভাঙিয়ে হোৱা নাই 9 মাহৰ পিছত ল'ৰা ছোৱালী জন্ম দিয়া বিয়া হবৰ হ'ল ইহঁতৰ দেন যোনকেইজনী ছোৱালীৰ আলম ক্ৰাছ আছিল ন তোমালোকক কৈছো শুনা আলম আজিৰ পৰা মোৰ আলম কেলা এইটো কোন আলম চাওঁ ইয়াৰ মুখখন দেখুৱা আলম Guys, আজিৰ পৰা এই মোৰ হা আলম বোপা আলম তই দেখোন বহুত ডাঙৰ হলি ছোৱালী হোৱা হয় চাগে তোৰ তুলনি বিয়া এতিয়া হলেহে হয় চাগে যোনকেইজনী ছোৱালীৰ আলম ক্ৰাছ আছিল ন তোমালোকক কৈছো শুনা আলম আজিৰ পৰা মোৰ আলম বাৰু তোৰেই খালি তহঁত দুটা এতিয়াই ল'ৰা ছোৱালী জন্ম নিদিবি নহ'লে ল'ৰা ছোৱালী সোনকালে ডাঙৰ হৈ তোক মা বুলি কোৱাৰ ঠাইত বা বুলিহে ক'ব